24 ফেব্ৰুৱাৰী 2022 যুদ্ধ ঘোষণা ভ্লাদিমিৰ পুটিনৰ стремится к демилитаризации и денацификации, а также придать $1,90,000 সেনা পঠিয়ালে ইউক্ৰেইনত আৰম্ভ যুদ্ধ ক্ৰিমিয়া বেলাৰুছ আৰু ৰাছিয়া সকলো পিনৰ পৰা আক্ৰমণ ইউক্ৰেইনক লক্ষ্য ইউক্ৰেইনৰ ৰাজধানী চহৰ কিভ ইপিনে ইউক্ৰেইনৰ আৱাসীৰ লাগিল হুৱাডুৱা শংকিত হৈ থাপলি মেলিলে চুবুৰীয়া দেশসমূহ সোমালে ঘৰৰ তলৰ বাংকাৰত কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ ঘোষণা কোনো পুৰুষ 18ৰ পৰা 60 বয়সৰ ভিতৰত যাব নোৱাৰিব ইউক্ৰেইনৰ যুঁজিব লাগিব দেশৰ কাৰণে ভ্লাদিমিৰ জেলেনস্কিক বহুত সাহসী ৰাষ্ট্ৰপতি হিচাপে গণ্য দিয়া হ'ল তেওঁ নিজেই নিৰাপত্তা দিছিল ৰাজধানী চহৰ কিভক лидер Франции тут, глава офиса президента тут, премьер-министр Франции, Моделя тут, президент Сімон тут, наші тут, громадяни суспільства тут, всі ми тут захищаємо нашу незалежність, нашу державу. І так буде і далі. Слава нашим захисникам, слава нашим захисницям. Слава Україні! কোনো কাৰণতে তেওঁ ইউক্ৰেইনক ৰাছিয়াৰ হাতত গতাই দিয়াৰ পক্ষত নাছিল আনপিনে জেলেনস্কিলৈ আমেৰিকাৰ পৰা প্ৰস্তাৱ আহিল যে তেওঁক আমেৰিকালৈ লৈ যোৱা হ'ব কিন্তু সেই প্ৰস্তাৱ নাকচ কৰিলে ভ্লাদিমিৰ জেলেনস্কিয়ে আৰু তাৰ সলনি সহায় খুজিলে আমেৰিকাক বিশ্বৰ সকলো প্ৰান্ততে এতিয়া মূল আলোচনাৰ বিষয় হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আমেৰিকা আৰু ইউৰোপীয়ান দেশসমূহে বহুত গধুৰ চেংচনছ লগালে ৰাছিয়াৰ ওপৰত ইয়াৰে ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ চেংচনটো হৈছে সুইফট বেন যাৰ দ্বাৰা ৰাছিয়াই সকলো আন্তঃৰাষ্ট্ৰীয় টকাৰ লেনদেন কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ এইবোৰ দেখি খং তুংগত উঠিলে আৰু নিউক্লিয়াৰ ৱেপন পৰমাণু অস্ত্ৰ ৰেডি ৰখাৰ ধমকি দিলে ইউএছ আৰু ইউৰোপীয়ান দেশসমূহ что западные страны предпринимают не только недружественные действия в отношении нашей страны, в экономической сфере, я имею в виду, начальнику генерального штаба перевести силы сдерживания российской армии в режим, в особый режим несения боевых. নিউক্লিয়াৰ ফ'ৰ্চখিনি ৰেডি ৰখাৰ ধমকিহে দিছে দিম বুলি ডাইৰেক্টলি কোৱা নাই ক'ত দিম কেনেকৈ দিম সেইবিলাক একো কথাই উল্লেখ কৰে এতিয়া চাওক নিউক্লিয়াৰ বোমা যদি ব্যৱহাৰ কৰে তেতিয়া পৰিমাণ কি হ'ব এতিয়া সকলো বিশ্বৰ মানুহে জানে আৰু ৰাছিয়ায়ো জানে এই কথা যদি কিবা কাৰণত ৰাছিয়াই নিউক্লিয়াৰ এটেক কৰে তেতিয়া ৰাছিয়ায়ো জানে যে সিহঁতৰ ওপৰতো নিউক্লিয়াৰ হামলা হ'ব ইয়াত ক্ষতি দুইখন দেশৰেই হ'ব বহু লাখ লাখ মানুহৰ জীৱন টচ নচ হৈ যাব এয়া সকলোৱে জানে সেইকাৰণে নিউক্লিয়াৰ যুদ্ধ পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰা সম্ভাৱনা বহুত কম যুদ্ধত বহুতৰে জীৱন ধ্বংস হৈছে সেইকাৰণে এতিয়ালৈকে আমেৰিকাই নিজৰ সেনা পঠোৱা নাই ইউক্ৰেইনক সহযোগ কৰা নাই নেটোই কাৰণ নেটো আৰু আমেৰিকাই জানেই সিহঁতৰ সেনা পঠিয়ালে পৰিণাম কি হ'ব নেটো আৰু আমেৰিকাই সহায় কৰিছে কেৱল টকা আৰু পইচাই দি আৰু পঠিয়াইছে কিছুমান মাৰণাস্ত্ৰ কিন্তু পঠোৱা নাই সেনা এতিয়া আহিছোঁ ভাৰতলৈ ভাৰতৰ বহুতো ছাত্ৰ ছাত্ৰী ইউক্ৰেইনত আবদ্ধ হৈ আছে আৰু তাকে উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰে আৰম্ভ কৰিছে অপাৰেশ্যন গংগা ভাৰতৰ বহুতো ছাত্ৰ ছাত্ৰী চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ ইউক্ৰেইনলৈ যায়
ইতিমধ্যে বহুতো ভাৰতৰ ছাত্ৰ ছাত্ৰী ইভাকুৱেট কৰা হৈছে ইণ্ডিয়াৰ এম্বেচিৰ দ্বাৰা কিন্তু ৰিচেণ্টলি এটা বহুত ডাঙৰ কথা পোহৰলৈ আহিছে যে ইণ্ডিয়াৰ ষ্টুডেণ্টছক ইউক্ৰেইনৰ গাৰ্ডবিলাকে টৰ্চাৰ কৰিছে আনকি ছোৱালীবিলাকৰ চুলিত ধৰি টানিছে অপেন ফায়াৰ কৰিছে ইউক্ৰেইনৰ বৰ্ডাৰ পাৰ কৰিব দিয়া নাই যিহেতু নিৰ্দেশ দিয়া হৈছিল ভাৰতৰ ছাত্ৰ ছাত্ৰীবিলাকক চুবুৰীয়া ৰাজ্যৰ ৰাজধানীত উপস্থিত হ'বলৈ পলেণ্ড হাংগাৰী এইবিলাক দেশত কিন্তু ইউক্ৰেইনৰ আৰ্মিবিলাকে যাব দিয়া নাই ইণ্ডিয়াৰ ষ্টুডেণ্টছবিলাকক এতিয়া বহুত নিউজ ওলাইছে যে ইণ্ডিয়ান বুলি কোৱাৰ পিছত সিহঁতক বৰ্ডাৰ পাৰ কৰিব দিয়া নাই আৰু আনপিনে ইউক্ৰেইনৰ আৱাসীবিলাকক বৰ্ডাৰ পাৰ কৰিব দি আছে ইয়াৰ কাৰণ হয়তো হ'ব পাৰে ইণ্ডিয়াৰ ষ্টেণ্ড এই যুদ্ধখনলৈ যিহেতু ইণ্ডিয়াই এটা নিউট্ৰেল ষ্টেণ্ড লৈছে এই যুদ্ধখনলৈ ৰিচেণ্টলি ইউনাইটেড ছিকিউৰিটি কাউন্সিলত ভোটিং হৈছিলে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ আলোচনাত ইয়াত ভাৰতে ভোটিঙৰ পৰা দূৰত থাকিলে আৰু নিউট্ৰেল ষ্টেণ্ড দেখালে ভাৰতৰ মেম্বাৰজনে কৈছিলে UN ছিকিউৰিটি কাউন্সিলত যে যুদ্ধ কেতিয়াও সমাধান হ'ব নোৱাৰে যুদ্ধৰ সদায় বিপক্ষে থিয় দিব ভাৰতে কিন্তু ভোটিঙৰ পৰা দূৰত থাকিলে ভাৰত এয়াই হয়তো হ'ব পাৰে ভাৰতৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত অত্যাচাৰৰ কাৰণ ইউক্ৰেইন সেনাবাহিনীৰ আৰু এতিয়া ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিৰ বৈঠক আৰম্ভ হ'ব ইউক্ৰেইন ৰাছিয়া যুদ্ধলৈ তাত 193 দেশৰ মেম্বাৰ উপস্থিত থাকিব আৰু ভোটিং হ'ব আৰু জেনেৰেল এছেম্বলি ভোটিঙত ভাৰতে কি ষ্টেণ্ড লয় কাক ভোট কৰিব নকৰিব তাক লক্ষণীয় হ'ব এতিয়া মূল কথাটো হৈছে যুদ্ধ কেতিয়া সমাপ্ত হ'ব যুদ্ধ চলি থকাটো কেতিয়াও কোনো কাৰণতেই নামানে ইতিমধ্যে 350 কৰি অধিক মানুহ মাৰা গৈছে ইউক্ৰেইনৰ ইয়াত আম নাগৰিক সেনাবাহিনী সকলো মানুহ আছে এতিয়া ৰাছিয়াই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক আলোচনাৰ কাৰণে মাতিছে বেলাৰুছত ভলোদিমিৰ জেলেনস্কিয়ে কোনো কাৰণতে বেলাৰুছলৈ আলোচনাৰ কাৰণে নাযায় কিয় কাৰণ হৈছে বেলাৰুছ এখন ৰাছিয়া ছাপোৰ্টাৰ দেশ মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে কৈছিলোঁ ৰাছিয়াই আক্ৰমণ কৰিছে বেলাৰুছৰ পৰা ক্ৰিমিয়াৰ পৰা বেলাৰুছৰ পৰা আক্ৰমণ কৰাৰ কাৰণ হৈছে সেইটোৱে আৰু ক্ৰিমিয়াখনটো ৰাছিয়াৰে ভলোদিমিৰ জেলেনস্কি আলোচনাৰ কাৰণে ৰেডি আছে কিন্তু আলোচনাত নবহে বেলাৰুছত ইউক্ৰেইনত কিন্তু মানিবলগীয়া সাহস আছে এতিয়ালৈকে ছাৰেণ্ডাৰ কৰা নাই ৰাছিয়াক ইউক্ৰেইন দেশখন সৰু হ'ব পাৰে কিন্তু সিহঁতৰ মনোবল বহুত ওপৰত এতিয়ালৈকে সিহঁতে ৰাছিয়াৰ বহুতো ফাইটাৰ জেট সেনাবাহিনী বিধ্বস্ত কৰিছে কোনো কাৰণতেই পিছুৱাই অহা নাই ইউক্ৰেইন